বল কি হয়েছে তো কিয় এনেকুৱা আচৰণ কৰিছে দেকা সকলো পুৰণি কথা পাহৰি গৈছে আৰু এতিয়াতো চব তাৰ ভগৱানৰ ওপৰত সপোন পিংকু বহিয়া তই সম্পূৰ্ণৰূপে ভাল হৈ পৰিলি ভাই মই ভাল হলো আজি মই ইফালৰ পৰা আহি থাকোঁতে চিংগিল লগ পাইছিলোঁ আৰু তাই তোৰ কথাও দিছিলে তাই ঘৰতে আছে আৰু তোক তাই ফোন এটা কৰিবলৈ গৈছে হয় নেকি তাৰ পিছে নাম্বাৰটোতো অফ আছে তাই নাম্বাৰটো মই হোৱাটছএপত দি আছোঁ ঠিক আছে ঠিক আছে হেল্ল' কি কৈছা ভালনে তোমাৰ সপোন তুমি কৈছা সপোন কি হৈছে তোমাৰ তুমি কিয় ইমান কান্দিছা আৰু শুনা তুমি মোক এতিয়াই লগ পাৰা মই সম্পূৰ্ণৰূপে ভাল হৈ উঠিছো আৰু মই নিজক পুৰা সম্পূৰ্ণৰূপে প্ৰস্তুত কৰি লৈছো মই এতিয়াই গৈ আছো রাহুল
মই চিংকি আৰু এই ল'ৰাটো কথা পাতি থকা শুনিছোঁ আৰু সিহঁতি এতিয়া কিবা লগ কৰাৰ কথা কৈছে আৰু শুনা তোমাক এটা গধুৰ দায়িত্ব দিছোঁ মই কি ভাই তাক শেষ কৰি দিয়া সি যাতে ৰাতিপুৱা সূৰ্যটো দেখা নাপায় অ'কে ৰকি ভাই সি কাইলৈ সূৰ্য দেখিবলৈ নাপায় ফিনিছ হিম আপুনি চিন্তা নকৰিব সি পুৱাৰ সূৰ্য দেখিবলৈ নাপায় আপুনি নিশ্চিন্ত থাকক I will finish him now. অ'কে ভাই আৰু অলপমান আপোনাৰ কাম হৈ গ'ল বঢ়িয়া ভেৰি গুড সপোনে আৰু কাইলৈ বেলি দেখা নাপায় তাৰমানে সপোনৰ চেপ্টাৰ আনিবা ক্ল'জ ঠিক আছে আৰু শুনা তোমালোক গোটেইকেইটা গধূলি মোৰ ঘৰলৈ আহিবা মই তোমালোকৰ এটা পাৰ্টি দিম ঠিক আছে হ'ব দিয়া অ'কে কি কৰিলি ভণ্টি উঠ ভণ্টি উঠ